আপোনালোকক আজি আসাম হিষ্টৰীৰ মাত্ৰ 20টা অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সো অনুগ্ৰহ কৰি গোটেই 20টা কুৱেশ্যন যাতে আপোনালোকে চায় আৰু এই 20টা কুৱেশ্যনৰ বহুতেই এটা ইম্পৰ্টেণ্ট আছে। সো সকলোৰে মানে গ্ৰেড 3 হওক নাইবা গ্ৰেড 4 হওক লাভৱান হ'ব বুলি মই নিজকে ভাবোঁ। সো প্ৰথম প্ৰশ্নটোলৈকে আহোঁ। অসমীয়া ভাষাৰ বুৰঞ্জী লিখতা প্ৰথম স্বৰ্গদেউ কোন আছিল? অৰ্থাৎ অসমীয়া ভাষাত কোনে প্ৰথমে বুৰঞ্জী লিখিছিলে? সো ৰজাজন আছিল স্বৰ্গনাৰায়ণ। স্বৰ্গনাৰায়ণে অসমীয়া ভাষাত প্ৰথম বুৰঞ্জী লিখিছিল। কোনজন ৰজাই প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? এইটো প্ৰশ্ন। 2 নম্বৰ কুৱেশ্যন, কোনজন ৰজাই প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? কোনজন ৰজাই? জয়ধ্বজ সিংহ। 3 নম্বৰ প্ৰশ্ন, আহোম সাম্ৰাজ্যৰ অন্তিমজন স্বাধীন ৰজাৰ নাম কি? অন্তিমজন স্বাধীন ৰজা। আমাৰ এই কুৱেশ্যনটোত দুটা আছে। এটা আছে কি শেষৰজন ৰজা আৰু আনটো কুৱেশ্যন হ'ব অন্তিমজন স্বাধীন ৰজা। দুয়োটাৰ কিন্তু একেহেন পাম, কিন্তু ঠিক একে নহয়। যে অন্তিমজন স্বাধীন ৰজা হৈছে চন্দ্ৰকান্ত সিংহ আৰু যদি আপোনালোকৰ কুৱেশ্যনত আহে শেষৰজন ৰজা তেতিয়া হ'ব পুৰন্দৰ সিংহ। মনত ৰাখিব। আহোমসকল অসমলৈ কেতিয়া আহিছিল? 1228 খ্ৰীষ্টাব্দত। 5 নম্বৰ প্ৰশ্ন, মোগলৰ প্ৰথম অসম আক্ৰমণৰ সময়ত অসমৰ ৰজা কোন আছিল? মোগলে যেতিয়া প্ৰথমে অসম আন্দোলন কৰিছিল তেতিয়া আমাৰ অসমৰ ৰজা কোন আছিল? ৰজা পৃথু। ৰজা পৃথুৰ দিনত মোগলে প্ৰথম অসম আক্ৰমণ কৰিছিল। নৰনাৰায়ণৰ প্ৰকৃত নাম কি? নৰনাৰায়ণৰ প্ৰকৃত নাম হ'ল মল্লদেৱ। বাঘ হাজৰিকা কোন আছিল? ইছমাইল ছিদ্দিক। ইছমাইল ছিদ্দিক কোন? বাঘ হাজৰিকা। শৰাইঘাট যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? উদয়াদিত্য সিংহ। উদয়াদিত্য সিংহ। আহোমৰ শেষৰজন ৰজা কোন আছিল? ইয়াতে কৈছিলোঁ মই অলপ আগতে যে আহোমৰ শেষৰজন ৰজা পুৰন্দৰ সিংহ আৰু যদি সোধে অন্তিমজন ৰজা এইটো আহোম সাম্ৰাজ্যৰ অন্তিমজন স্বাধীন ৰজা কোন আছিল? চন্দ্ৰকান্ত সিংহ। শুক্ৰেশ্বৰ মন্দিৰ কোন ৰজাৰ নেতৃত্বত স্থাপন হৈছিল? প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহৰ দিনত শুক্ৰেশ্বৰ মন্দিৰ স্থাপিত হৈছিল। কছাৰীসকল কোন জনগোষ্ঠীৰ লোক? দেউৰী। দেউৰী জনগোষ্ঠীৰ লোক কোনসকল? কছাৰীসকল। কোনজন আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল? অৰ্থাৎ কোনজন ৰজাক প্ৰথমবাৰৰ বাবে দাহ কৰিছিলে? ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহক প্ৰথমবাৰৰ বাবে দাহ কৰিছিলে। হস্তী বিদ্যানৰ পুথিখনৰ ৰচক কোন? সুকুমাৰ বৰকাইত। এইটো সকলোৱে জানে চাগে। কোনজন আহোম ৰজাক ভগনীয়া ৰজা আখ্যা দিয়া হৈছিল? চুহুংমুং। চুহুংমুঙক কি কৰিছিল? ভগনীয়া ৰজা আখ্যা দিয়া হৈছিল। ইংৰাজে পোনপ্ৰথমে বন্দী কৰি থোৱা আহোমৰ ৰজাজন কোন আছিল? যে ইংৰাজে প্ৰথমতে কোনজন আহোম ৰজাক বন্দী কৰিছিলে? পুৰন্দৰ সিংহ। এনচাৰটো কি হ'ব? পুৰন্দৰ সিংহ। দ্বিতীয়তে কোন ৰজাৰ সময়ত হাজোৰ হয়গ্ৰীৱ মন্দিৰ নিৰ্মাণ হৈছিল? ৰঘুদেৱ। বুঢ়া আখ্যাত আহোম ৰজাজন কোন আছিল? প্ৰতাপ সিংহ। বৰকলাত কোনজন আহোম ৰজাই ৰাজধানী নিৰ্মাণ কৰিছিল? গদাধৰ সিংহই বৰকলাত আহোম ৰাজ্যৰ ৰাজধানী নিৰ্মাণ কৰিছিল। মটক ৰাজ্যৰ ৰাজধানী ক'ত আছে? ৰঙাগড়াত। মণিৰাম দেৱানক কোনখন জেইলত ৰাখিছিলে? এইটো হ'ব আলিপুৰ জেইল। আজিলৈকে ভিডিঅ' এইখিনিয়ে আছিল। যিসকলে ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।